নমস্কাৰ প্ৰথমে আপোনাৰ মোৰ চেনেললৈ স্বাগতম জনাইছোঁ আৰু এটা ধন্যবাদ জনাইছোঁ আপুনি মোৰ ভিডিঅ'টোত ক্লিক কৰাৰ বাবে তো আজি আমি এই ভিডিঅ'টোৰ জৰিয়তে গাড়ী আৰচিখন আমি ৰেজিষ্ট্ৰেশ্যন কৰাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে কেইটামান নতুন নিৰ্দেশনা জাৰি কৰিছিলে 2020 চনত তো সেই নতুন নিয়মকেইটা মই আপোনাৰ আগত জনাবলৈ চেষ্টা কৰিম মোৰ যিখিনি সম্যক জ্ঞান আছে তো সেইখিনিৰে মই জনাবলৈ চেষ্টা কৰিম আৰু যদিহে আপুনি এখন নতুন গাড়ী ল'ম বুলি ভাবি আছে বা আজিকালিৰ ভিতৰতে লৈছে তো আপুনি কেনে ধৰণে নিয়ম পালন কৰিব লাগিব তো বা আপুনি আৰচিখন নিজৰ নামত কৰালৈকে আপুনি কি ধৰণৰ পদক্ষেপ হাতত ল'ব লাগিব তো মই সেইখিনি খুব চমুকৈ বৰ্ণনা কৰিবলৈ চেষ্টা কৰিম গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব তো যি কেইটা নিয়মৰ বিষয়ে মই ক'বলৈ ওলাইছোঁ তাৰ ভিতৰত মই কৈ আছোঁ যে মটৰ ভেহিকেল এক্ট 1989 আৰু ছেকশ্যন নম্বৰ 40 তাত উল্লেখ কৰা আছে যে আপুনি যিকোনো এখন ৰাজ্যৰ ভিতৰত যিকোনো এখন ডিষ্ট্ৰিক্টৰ বা য'ৰ পৰাই আপুনি নিকিনক গাড়ীখন যে আপুনি যোনটো ডিষ্ট্ৰিক্টতে কিনে সেইটো ডিষ্ট্ৰিক্টতে কৰিব লাগিব মানে আৰচিখন মানে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব বুলি কোনো কথা নাই আপুনি সেই নিৰ্দিষ্ট ৰাজ্যখনৰ যিকোনো জিলাৰ দ্বিতীয় অফিচতে আপুনি আপোনাৰ গাড়ীখন ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব আগতে তেনেকুৱা নাছিলে আগতে আপুনি যোনখন ডিষ্ট্ৰিক্টত আপুনি গাড়ীখন কিনে তো সেই ডিষ্ট্ৰিক্টখনৰ দ্বিতীয় অফিচৰ তাতে গৈ পিনি আপুনি গাড়ীখন ৰেজিষ্ট্ৰেশ্যন কৰিবলগীয়া হৈছিল কিন্তু এতিয়া সেই নিয়মটো নাই এতিয়া আপুনি কিন্তু সেই যিখন ৰাজ্যত আপুনি থাকিব সেই ৰাজ্যখনৰ ভিতৰতে সীমাবদ্ধ হ'ব আপুনি যোনখন ষ্টেটৰ থাকিব তো সেই ষ্টেটৰ যিকোনো এখন দ্বিতীয় অফিচত গৈ পিনি আপুনি গাড়ীখন ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব প্ৰথমটো হ'ল সেইটো দ্বিতীয়টো হ'ল ছেকশ্যন নম্বৰ 41ত এটা কথা আছে যে ডিলাৰ পইণ্ট ৰেজিষ্ট্ৰেশ্যনটো হ'ল কি যে আপুনি গাড়ীখন যোনটো ডিলাৰৰ পৰা আপুনি ল'ব সেই ডিলাৰৰ মানুহখিনি দায়িত্ব হ'ব যে আপোনাক আৰচিখন মানে যাৱতীয় কাম কাজখিনি কৰি আপোনাৰ হাতত আৰচিখন প্ৰদান কৰাটো সেই ডিলাৰটোৰ কাম হ'ব গতিকে আপুনি আৰচিৰ কাৰণে ইমান মাথা মাৰি থাকিবলগীয়া কোনো প্ৰয়োজন নাই যদিহে আপুনি ব্যক্তিগতভাৱে কৰে সেইটো বেলেগ কথা কিন্তু এনেই আপোনাৰ প্ৰয়োজন নাই সেই ডিলাৰৰ মানুহখিনিয়ে আপোনাক সকলোখিনি ৰেডি কৰি দিব কিন্তু তাৰ পৰিৱৰ্তে আপুনি তেখেতলোকক যিখিনি প্ৰয়োজন হয় ধৰক আপোনাৰ প্ৰয়োজনীয় যিখিনি আপোনাৰ নামৰ কাগজ ভোটাৰ আইডি হওক পেন কাৰ্ড হওক বা যিখিনি ডকুমেণ্টছ লাগে তো সেইখিনি আপুনি আপোনাৰ ডিলাৰক দিব লাগিব তো তেখেতলোকে সেইখিনি কাম কৰি দিব তাৰপিছতে হ'ল আপোনাৰ ছেকশ্যন নম্বৰ 44ত এটা কথা আছে যে যদিহে আপুনি ইণ্ডিভিজুৱেলি হওক বা ডিলাৰৰ জৰিয়তে হওক যদিহে আপুনি গাড়ীখন ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ যায় আগতে কি আছিলে যে আপুনি ফিজিকেলি গাড়ীখন দ্বিতীয় অফিচলৈ লৈ যাবলগীয়া হৈছিলে কিন্তু এতিয়া আপুনি ফিজিকেলি বা ডিলাৰেই হওক ফিজিকেলি দ্বিতীয় অফিচলৈ গাড়ীখন লৈ যাব নালাগে প্ৰয়োজনীয় যিখিনি নথিপত্ৰ থাকে সেইখিনি লৈ গ'লে আপুনি দ্বিতীয় অফিচত আপোনাৰ আৰচিখন আপোনাৰ নামত কৰিব পাৰিব ছেকশ্যন নম্বৰ 44ত সেইটো কৈছে আৰু চতুৰ্থটো হ'ল 192 তাত এটা ডাঙৰ নিয়ম আছে সেইটো সাৱধান যদিহে আপুনি হোৱা নাই সাৱধান বা নাজানে বা যদি জানেতো ভাল কথা যদি নাজানে মই কৈ দিছোঁ 192 এটা ছেকশ্যন আছে তো সেই ছেকশ্যনটোত এটা কথা উল্লেখ কৰিছে যে যদিহে আপুনি গাড়ীখন ডিলাৰৰ পৰা লোৱাৰ পিছত যেতিয়া প্ৰথমবাৰ আপোনাৰ হাতত আৰচি নাথাকিব আৰু যেতিয়া ধৰিব হয়নে MVI যেতিয়া ধৰিব তেতিয়া আপোনাৰ প্ৰথমবাৰ ধৰোঁতে আপোনাৰ 5,000 টকা ফাইন হ'ব আকৌ এবাৰ মই কৈ দিছোঁ যেতিয়া আপুনি গাড়ীখন দ্বিতীয় অফিচৰ পৰা উলিয়াই পেলাই আপুনি ৰাস্তাত চলাব বিনা আৰচি নোহোৱাকৈ যেতিয়া আপুনি চলাব তেতিয়া প্ৰথমবাৰ যেতিয়া আপোনাৰ হাতত আৰচি নাপাব তেতিয়া তেখেতলোকে আপোনাৰ পৰা 5,000 টকা পৰ্যন্ত জৰিমনা ল'ব পাৰে আৰু দ্বিতীয়বাৰ যদি আপোনাক সেই একে ধৰণে দেখা পায় যে আপোনাৰ হাতত আৰচি নাই আপুনি গাড়ীখন চলাই আছে তো তেতিয়া আপোনাৰ 10,000 টকা পৰ্যন্ত ফাইন হ'ব পাৰে তাৰপিছতে আপোনাৰ লগতে লাগিব ফিটনেছ চাৰ্টিফিকেট গাড়ীখনৰ ভেলিড ফিটনেছ চাৰ্টিফিকেট আপোনাৰ লগত থাকিব লাগিব যদিহে আপুনি গাড়ীখন লয়তো সেইখিনি গোটেইখিনি ক্লিয়াৰ কৰি লোৱাটো ভাল কথা হ'ব আমাৰ অসমীয়াত নিশ্চয় এটা কথা আছেই যে হাতী কিনিব পাৰিলে শিশুলো কিনিব পাৰিব লাগিব গতিকে গাড়ীখন লোৱাৰ পিছত গাড়ীখন লোৱাৰ আগত আপুনি 10 বাৰ এইখিনি ৰেডি কৰিব পাৰিবনে নোৱাৰে তো সেইখিনি কথা ভাবিব লাগিব নিশ্চয় আপুনি হ'লেও পাৰিব কাৰণ সেইখিনি কৰিব পাৰিম বুলিতো গাড়ী এখন ল'বলৈ সাহস কৰে গতিকে সেইটো কাৰণে ইমান চিন্তা কৰিব নালাগে গতিকে ফিটনেছ চাৰ্টিফিকেটখনো গাড়ীখন যেতিয়া উলিয়াই আনিব বা আপুনি আপোনাৰ হাতত সদায় এখন ভেলিড ফিটনেছ চাৰ্টিফিকেট আপুনি লগত ৰাখিব লাগিব তাৰপিছতে আৰু এটা হৈছে যে ছেকশ্যন 192A তাত এটা কথা উল্লেখ কৰিছে যে ডিলাৰেই হওক বা আপুনি ইণ্ডিভিজুৱেলেই হওক যদি গাড়ীখন আপুনি উলিয়াই অনাৰ 7 দিনৰ ভিতৰত যদি
আপুনি RC কাৰণে এপ্লাই নকৰে তেতিয়াহ'লে আপোনাৰ পেনাল্টি লাগিব। আপুনি যদি ডিলাৰক সুধিছে তো তেখেতলোকে হ'লেও 7 দিনৰ ভিতৰতে গাড়ী লোৱাৰ 7 দিনৰ ভিতৰতে এপ্লাই কৰিব লাগিব, প্লাছ আপুনি হ'লেও গাড়ীখন লোৱাৰ 7 দিনৰ ভিতৰতে আপুনি DTO অফিচলৈ গৈ আপুনি গাড়ীখনৰ RCৰ কাৰণে আপুনি এপ্লাই কৰিব লাগিব। যদিহে 7 দিনৰ পিছত বেছি হৈ যায় তেতিয়াহ'লে ৰোড টেক্স, মানে আপুনি যেতিয়াৰ পৰা গাড়ী উলিয়াই আনিছে সেই উলিওৱা দিনটোৰ পৰা ধৰি ৰোড টেক্স কিমান হৈ আছে সেই এমাউণ্টটোৰ ওপৰত ভিত্তি কৰি সেই এমাউণ্টৰ 10 গুণ বেছি আপুনি গভৰ্ণমেণ্টক মানে পেনাল্টি হিচাপে দিব লাগিব। গতিকে সাৱধান হোৱাটো বহুত ভাল। মই যিখিনি জানো মই সেইখিনিয়ে কৈছোঁ। গতিকে ইমান দেৰি চাই থকাৰ কাৰণে ধন্যবাদ থাকিলে। আৰু যদিহে ভিডিঅ'টো ভাল পাইছে এটা লাইক কৰি দিব, প্লাছ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আপোনাৰ এটা ছাবস্ক্ৰাইবৰ মোক আৰু এনেধৰণৰ ভিডিঅ' বনোৱাত উৎসাহ প্ৰদান কৰিব। আৰু যদি কিবা বুজি পোৱা নাই বা কিবা আৰু জানিবলগীয়া আছে তো আপুনি মোক কমেণ্ট বক্সত জনাব পাৰে। গতিকে আজিলৈ ইমানেই, ধন্যবাদ।